নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ব্যৱসায়িক ভিত্তিত জলকীয়া খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, জলকীয়া আমাৰ দেশৰ এটি নিত্য প্ৰয়োজনীয় পাচলি। প্ৰায় সকলো ধৰণৰ জ্বলাজাতীয় খাদ্যত জলকীয়াৰ ব্যৱহাৰ হয়। জলকীয়াত বিভিন্ন ধৰণৰ ভিটামিন আছে। তাৰ ভিতৰত ভিটামিন এ, ভিটামিন চি যথেষ্ট পৰিমাণে আছে। অসমৰ মাটি আৰু জলবায়ু জলকীয়া খেতিৰ কাৰণে উপযোগী। এই খেতি ব্যৱসায়িক ভিত্তিত কৰি যথেষ্ট অৰ্থ উপাৰ্জনৰ সুবিধা আছে। জলকীয়া খেতিৰ কাৰণে সুনিষ্কাশিত পলসুৱা মাটি উপযোগী আৰু পানী জমা নোহোৱা আলতীয়া মাটিতো এই খেতি কৰা হয়। অসমত থলুৱা আৰু হাইব্ৰিড উভয় জাতৰ জলকীয়া খেতি কৰা হয়। 1 বিঘা মাটিত 500 গ্ৰাম বীজ হ'লে যথেষ্ট আৰু পুলি তৈয়াৰ কৰি ৰোপণ কৰিলে প্ৰতি বিঘাত 200 গ্ৰাম বীজ হ'লেও হ'ব। সাধাৰণতে পুলিৰ বয়স 30-40 দিন হ'লে মূল মাটিত লগোৱাৰ উপযোগী হয়। পথাৰত পুলি লগোৱাৰ সময়ত পুলিৰ শিপাসমূহ অলপ কাটি দিলে জলকীয়া গছ মাটিত লাগি ধৰাত সহজ হয়। পুলিৰ পৰা পুলিৰ দূৰত্ব 45 চেণ্টিমিটাৰ আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 45 চেণ্টিমিটাৰ ৰাখিব লাগিব। জলকীয়া খেতিৰ কাৰণে 1 বিঘা মাটিত গোবৰ সাৰ 1 টন, ইউৰিয়া 30 কেজি, ছুপাৰ ফছফেট 50 কেজি, পটাছ 30 কেজি প্ৰয়োগ কৰিব লাগিব। মাটি চহোৱাৰ সময়ত এই সাৰবিলাক প্ৰয়োগ কৰিলে ভাল। জলকীয়া খেতিত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা যায় আৰু পোক পৰুৱাৰ আক্ৰমণো দেখা যায়। তাৰ কাৰণে বীজবিলাক পুলিবাৰীত ৰোপণ কৰাৰ সময়তে শোধন কৰি ল'ব লাগিব আৰু আক্ৰান্ত গছত বেবিষ্টিন 1 গ্ৰাম পাৰ লিটাৰ পানীত ছটিয়াই 10 দিনৰ মূৰে মূৰে যদি স্প্ৰে কৰা যায় এই সমস্যাৰ পৰা নিশ্চিতভাৱে আমি হাত সাৰিব পাৰিম। বন্ধুসকল, অসমৰ খেতিয়কসকলৰ খেতি বাতিৰ সহায়ক হোৱাকৈ মই ভিডিঅ'বিলাক প্ৰস্তুত কৰি থাকোঁ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই যেতিয়া পৰৱৰ্তী ভিডিঅ'বিলাক আপলোড দিম আপোনালোকে মোৰ ভিডিঅ'টো লগে লগে চাব পাৰে। ধন্যবাদ।